পৰৱৰ্তী খবৰ প্ৰতিদিন টাইমৰ হাতত পৰিছে 2013 বৰ্ষৰ মূল পৰীক্ষাত ৰাকেশ পালে নম্বৰ বৃদ্ধি কৰা টেবুলেশ্যন চিট টকাৰ বাবে ৰাকেশ পালে একোজন প্ৰাৰ্থীৰ নম্বৰ 300 লৈকে বৃদ্ধি কৰাৰ তথ্য উল্লেখ আছে টেবুলেশ্যন চিটত 11 পৃষ্ঠাৰ টেবুলেশ্যন চিটত নাম থকা প্ৰাৰ্থীৰ অধিকাংশই গ্ৰেপ্তাৰ হৈছে যদিও এতিয়াও বহু কেইজন গ্ৰেপ্তাৰ হোৱা নাই আৰু চাওঁহক এওঁলোকক ৰাকেশ পালে কিমানকৈ নম্বৰ বঢ়াই দিছিল 2013 বৰ্ষৰ APSC পৰীক্ষাৰ টেবুলেশ্যন চিটত ভয়ংকৰ তথ্য 250 নম্বৰলৈকে প্ৰাৰ্থীৰ নম্বৰ বৃদ্ধি কৰিছিল ৰাকেশ পালে ধনৰ বিনিময়ত নম্বৰ বঢ়াই চাকৰি লোৱা বহু প্ৰাৰ্থীয়ে এতিয়াও কৰি আছে চাকৰি এইখন ৰাকেশ পালৰ বাসগৃহত ডিব্ৰুগড় আৰক্ষীয়ে উদ্ধাৰ কৰা টেবুলেশ্যন চিট ফৰেনসিক পৰীক্ষাগাৰত ইতিমধ্যে প্ৰমাণিত হৈছে যে এই টেবুলেশ্যন চিটৰ হাতৰ আখৰ দুৰ্নীতি সম্ৰাট ৰাকেশ পালৰ এতিয়া ভালদৰে মন কৰক টেবুলেশ্যন চিটখনলৈ এয়া দুলেন হাতীবৰুৱাই মূল পৰীক্ষাত লাভ কৰা নম্বৰ অতিৰিক্ত বিষয় ছচিয়লজিৰ প্ৰথম কাকতত দুলেন হাতীবৰুৱাই লাভ কৰিছিল 99 নম্বৰ ৰাকেশ পালে তাত অতিৰিক্তভাৱে যোগ দিছিল 20 নম্বৰ একেদৰে ছচিয়লজিৰ দ্বিতীয় কাকতত মাত্ৰ 48 নম্বৰ লাভ কৰিছিল হাতীবৰুৱাই ৰাকেশ পালে তাত যোগ দিলে 60 নম্বৰ দুলেন হাতীবৰুৱাই মূল পৰীক্ষাত লাভ কৰিছিল 716 নম্বৰ কিন্তু ৰাকেশ পালে এই নম্বৰ বৃদ্ধি কৰিলে 842 লৈ এয়া কল্যাণ কুমাৰ দাসে নিজাকৈ লাভ কৰা নম্বৰ তেওঁ মুঠ নম্বৰ লাভ কৰিছিল 586 কিন্তু ৰাকেশ পালে তেওঁৰ নম্বৰ বৃদ্ধি কৰিলে 856 এয়া সুকন্যা দাসৰ নম্বৰ তেওঁ সাধাৰণ জ্ঞানৰ প্ৰশ্ন কাকতখনত লাভ কৰিছিল 143 নম্বৰ কিন্তু তেওঁৰ নম্বৰ বৃদ্ধি কৰা হ'ল 153 লৈ ৰাজনীতি বিজ্ঞানত তেওঁ লাভ কৰিছিল মাত্ৰ 57 নম্বৰ কিন্তু ৰাকেশ পালে তেওঁৰ নম্বৰ বৃদ্ধি কৰিলে 107 লৈ কেমিষ্ট্ৰিত লাভ কৰিছিল 118 নম্বৰ এই নম্বৰ বৃদ্ধি কৰা হ'ল 148 লৈ সুকন্যা দাসে লাভ কৰা মুঠ নম্বৰ হৈছে 714 কিন্তু চাকৰি পাবলৈ ৰাকেশ পালে তেওঁৰ নম্বৰ বৃদ্ধি কৰিলে 805 লৈ ঠিক একেধৰণে নম্বৰ বৃদ্ধি কৰা হৈছিল ত্ৰিদীপ ৰয় ফাৰুক আহমেদ অমৃতৰাজ চৌধুৰী নন্দিনী কাকতি স্বৰূপ কুমাৰ ভট্টাচাৰ্য অনলজ্যোতি দাস আৰু ৰাকেশ দাসৰ আৰু এই কেইজনৰ নম্বৰ বৃদ্ধি কৰি চাকৰি দিয়াৰ তথ্য উল্লেখ আছে এইখন টেবুলেশ্যন চিটত ত্ৰিদীপ ৰয়ে মুঠ নম্বৰ লাভ কৰিছিল 819 কিন্তু সেই নম্বৰ বৃদ্ধি কৰা হ'ল 870 লৈ ফাৰুক আহমেদে মুঠ নম্বৰ লাভ কৰিছিল 680 তেওঁৰ নম্বৰ বৃদ্ধি কৰা হ'ল 870 লৈ অমৃতৰাজ চৌধুৰীয়ে লাভ কৰিছিল 714 নম্বৰ তেওঁৰ নম্বৰ বৃদ্ধি কৰা হ'ল 854 লৈ নন্দিনী কাকতিৰো 107 নম্বৰ অতিৰিক্তভাৱে বৃদ্ধি কৰাৰ তথ্য উল্লেখ আছে টেবুলেশ্যন চিটত স্বৰূপ কুমাৰ ভট্টাচাৰ্যই মুঠ নম্বৰ লাভ কৰিছিল 840 কিন্তু তেওঁৰ নম্বৰ বৃদ্ধি কৰা হ'ল 921 লৈ একেদৰে অনলজ্যোতি দাস ৰাকেশ দাসৰ নম্বৰো টকাৰ বিনিময়ত বৃদ্ধি কৰি চাকৰি দিছিল ৰাকেশ কুমাৰ পালে উল্লেখ্য এই টেবুলেশ্যন চিটৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে সকলো তদন্ত সমাপ্ত কৰি তদন্তৰ প্ৰতিবেদন ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰিছে চৰকাৰৰ পৰা সেউজ সংকেত পালেই গ্ৰেপ্তাৰ হ'ব এওঁলোক গুৱাহাটীৰ পৰা যদুমণি শইকীয়াৰ ৰিপৰ্ট প্ৰতিদিন